এটা কাৰ্যসূচী ৰচনা কৰিছে। আমাৰ কোকৰাঝাৰত এইবাৰ প্ৰায় 10 লাখ গছপুলি ৰোপণ কৰা হ'ব। যোৱা বছৰ 1 কোটি আছিলে টাৰ্গেট, তাৰে কোকৰাঝাৰত 3.5 লাখ বৃক্ষৰোপণ কৰা হৈছে। এইবাৰো আমি আশা কৰিছোঁ আৰু সেইমতে জিলা প্ৰশাসনে তেওঁলোকে প্ৰায় 10 লাখ গছ ৰোপণ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। গতিকে কোকৰাঝাৰতো প্ৰায় 10 লাখ গছপুলি ৰোপণ কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীটো আজিৰ পৰা যিহেতু 15 আগষ্টলৈকে আছে, বিভিন্ন কাৰ্যসূচীৰ যোগেদি এইবিলাক সম্পূৰ্ণ কৰা হ'ব। আজি আমি প্ৰথমবাৰ জিলা প্ৰশাসনৰ উদ্যোগত দ্বিতীয় লানি যি কাৰ্যসূচীৰ প্ৰথম আজি বডোফা কালচাৰেল কমপ্লেক্সৰ অন্তৰ্গত আমাৰ যিটো ষ্টাফ কলেজ, সেই ষ্টাফ কলেজৰ প্ৰাংগণত আজি এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ কোকৰাঝাৰৰ কাৰণে। গতিকে আমি সকলোৱে বুজা উচিত যে এতিয়া যি ধৰণৰ মানে ইক'লজিকেল ইনবেলেঞ্চ হৈ আছে, তো আমাৰ বহুত গছ কটাৰ ফলত বহুত হাবি গছ ধ্বংস হোৱাৰ পিছত এতিয়া যিটো জলবায়ুৰ পৰিৱৰ্তন হ'ল, এনেকুৱা এটা সময়ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন সেউজীয়া কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে, সঁচাকৈ এইটো ধন্যবাদৰ পাত্ৰ তেখেত। সঁচাকৈ প্ৰশংসনীয় এটা পদক্ষেপ। আমি আশা কৰোঁ মুখ্যমন্ত্ৰীৰ যি সপোন, এই সপোনটো সকলোৱে যাতে আমি বাস্তৱত ৰূপ দিয়াত আমি যাতে সকলোৱে সহায় কৰোঁ। প্ৰত্যেকজন ব্যক্তিয়ে গছপুলি এডাল এডালকৈ ৰোপণ কৰিব লাগে। যোৱাবাৰতো যেনেকৈ কৰা হৈছিলে, বিভিন্ন ইয়াত আশাকৰ্মী, অংগনবাদী, টি গাৰ্ডেনৰ লেবাৰ, ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল, বিভিন্ন চৰকাৰী বিষয়ববীয়াসকল আৰু প্ৰত্যেক ব্যক্তিকে যি ধৰণৰ আহ্বান জনোৱা হৈছিল, এইবাৰো তেনেকুৱা আহ্বান জনোৱা হৈছে। আমি আশা কৰোঁ যে আমাৰ কোকৰাঝাৰতো 10 লাখ যি টাৰ্গেট দিয়া হৈছে, এই টাৰ্গেটটোত আমি সম্পূৰ্ণ কৰিব পাৰিম। আৰু যিহেতু জিলা প্ৰশাসনে ষ্টাফ কলেজৰ প্ৰাংগণত লোৱা হৈছে, গতিকে ইয়াত আমাৰ লগত ষ্টাফ কলেজৰ বৰ্তমান যিসকল ট্ৰেইনিঙত আছে 24 বেটছ, তেওঁলোকৰ গোটেই তেওঁলোকেও সহযোগ কৰিছে আৰু প্ৰগ্ৰামত তেওঁলোকেও অংশগ্ৰহণ কৰিছে। আবা 2024 উপলক্ষে বডোফা কালচাৰেল কমপ্লেক্সত আজি আমি ACS 2024 বেটছৰ ট্ৰেইনীসকল আৰু ইয়াৰ বিশিষ্ট ব্যক্তিসকল, অফিচাৰ্ছসকল, অনাৰেবল MLA লৰেন্স ইছলালী ছাৰ, তেওঁলোকৰ উপস্থিতিত আমি একেলগে 150ডাল গছপুলি ৰোপণ কৰিলোঁ। আৰু সকলোকে মই জনাওঁ যে এইবাৰৰ আমাৰ থিম হ'ল এক পেৰ মাকে নাম। চ' আমি মাৰ নামত এডাল গছ ৰুলোঁ আৰু ভাবোঁ যে এইবাৰ আবা 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে চলিব আৰু তাত আমাৰ কোকৰাঝাৰত টাৰ্গেট হ'ল 10 লাখ। চ' আমি ভাবিছোঁ এইটো সুকলমে পাৰ কৰিব পাৰিম। আজিতো শুভ আৰম্ভণি হৈছে, তো আজি 150ডাল ৰুলোঁ আমি। খুব শুভ দিন। আজিৰ পৰা আমাৰ অমৃত বৃক্ষ আন্দোলনত আমাৰ প্লেণ্টেশ্যন চুৰু। আজি ইয়াতে আমাৰ যিখিনি বডোলেণ্ড ষ্টাফ কলেজ, যিখিনি চান্দামাৰী কালচাৰেল কমপ্লেক্স আছে, ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ SRLM, লগতে আমাৰ যিসকল ট্ৰেইনী আছে ACSৰ নতুনকৈ পাছ কৰা সিহঁতৰ ট্ৰেইনী, ইয়াতে আমাৰ শুভ আৰম্ভ কৰিলে। আমাৰ লৰেন্স ইছলাৰী ছাৰে, MLA মহোদয় ছাৰে উদ্বোধন কৰিলে। ঠিক আমিও ইয়াতে ৰুলোঁ। ঠিক আমাৰ ইয়াত এইটো বছৰত আমাৰ 10 লাখ পুলি ৰুব লাগে। তাৰে ভিতৰত আমাৰ SHG আছে 8.5 লাখে আমাৰ SHG, 8.5 লাখ আমাৰ SHG মেম্বাৰে ৰুব, প্লেণ্টেশ্যন কৰিব গছপুলি। আৰু টোটেল SHG আছে 1 লাখ, SHG মেম্বাৰ 1,36,737 আমাৰে ইয়াত আউট অফ 1,57,000। বহুত ভাল। আৰু আমাৰ অল্টিমেটলি ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেই হৈছে প্ৰায়, খালি 3% বাকী আছে SHGৰ। SHGসকলেও আজি প্লেণ্টেশ্যন চুৰু কৰিছে। মই আশা ৰাখিছোঁ আমি গোটেইখিনি প্লেণ্টেশ্যন কৰিম আৰু আমাৰ যিখিনি পৰিৱেশ যাতে ভাল হয়, আকৌ যি আমাৰ এতিয়া যিখিনি গৰম যি আমি ভাৱ কৰোঁ, যাতে এই গছপুলি ৰুই আমাৰ যাতে সেই গৰমখিনি কণ্ট্ৰল কৰে। আৰু ইয়াত আমি বহুত সঁহাৰি পাইছোঁ। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সকলোৱে আমাৰ ইয়াত সহায় কৰিছে
আৰু আমি যি দেখিছোঁ গছপুলিবিলাকো অতিকৈ ধুনীয়া আৰু আমাৰ এই কোকৰাঝাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এইখিনি গোটেইখিনি নিজৰে গোটেইখিনি পুলি বহুত ভাল আমি আশা ৰাখিছোঁ 15 তাৰিখৰ ভিতৰত গোটেইখিনি ৰুই আপলোড কৰিব পাৰিম ধন্যবাদ